মন্দিয়া বৰদলৈৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এগৰাকী বাইক আৰোহী। মন্দিয়া বৰদলৈত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এগৰাকী বাইক আৰোহী। বৰপেটা জিলাৰ বাগবৰ মন্দিয়া সংযোগী গড়কাপ্তানি পথৰ বৰদলনিত আজি আবেলি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে বাগবৰ সাপ্তাহিক বজাৰৰ পৰা মন্দিয়া অভিমুখে AS01 AJ 3605 নম্বৰ মাৰুতি জেন লৈ গৈ থকা অৱস্থাত AS15M 4739 নম্বৰ এগৰাকী মটৰচাইকেল আৰোহীৰ লগত সংঘৰ্ষ হয়। ফলত মটৰচাইকেল আৰোহীগৰাকীয়ে গুৰুতৰভাৱে আহত হয়। পিছত স্থানীয় তৎপৰতাত মন্দিয়া আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা মটৰচাইকেল আৰোহীগৰাকীৰ নাম 3 নম্বৰ বৰদলনিৰ মনোহৰ হুছেইন বুলি জানিব পৰা গৈছে। আৰু সম্প্ৰতি উক্ত দুৰ্ঘটনা সংঘটিত হোৱা ঘটনাস্থলীত স্থানীয় আৰক্ষীয়ে উপস্থিত হৈ বাহনখন জব্দ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে। एक एक्सक्लूसिव रिपोर्ट rkylive।